নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ' সৈতে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ যে জুলাই মাহত নতুনকৈ আসাম গভৰ্ণমেণ্ট ফালৰ পৰা 25,000 নিউ ভেকেঞ্চি ওলাব। তো বন্ধুসকল, ভিডিঅ'টো সৰু হ'ব পাৰে, গতিকে শেষলৈ চাই থাকিব আৰু কি পদত নতুন ভেকেঞ্চিবিলাক ওলাব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। তো বন্ধু বান্ধৱীসকল, যদি চেনেলটোত নতুনকৈ হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু লগতে থকা বেল আইকনডাল প্ৰেছ কৰি ৰাখক, কাৰণ যেতিয়া আমি আপডেটৰ সৈতে ভিডিঅ'বিলাক বনাম আপোনালোকে নটিফিকেশ্যনৰ সৈতে সকলোতকৈ আগত জানিব পাৰিব। তো বন্ধুসকল, আপোনালোকে শুনি লওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে সম্পূৰ্ণ ডিটেইলছ। 87,000 চৰকাৰী চাকৰি আমি দিলোঁ। জুলাই মাহত আমি আৰু 25,000 বা জুলাই বা আগষ্ট মাহৰ ভিতৰত আমি আৰু 25,000 চাকৰি আমি উলিয়াই দিম। তেনেকৈ মাজে মাজে চাকৰি কমাণ্ডো বেটেলিয়ন ওলাই থাকে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো গমেই পালে কি বিষয়ত আপোনালোকৰ চাকৰি ওলাব আৰু ফুল নটিফিকেশ্যনটো জুলাই মাহৰ শেষৰ সপ্তাহত আহিব পাৰে। তাৰ কাৰণে আপোনালোকে যদি চেনেলটোত নতুনকৈ হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যনৰ সৈতে ভিডিঅ'বিলাক সকলোতকৈ আগত চাব পাৰিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিল। যদি গম পোৱা নাছিল তেনেহ'লে এটা লাইক কৰি দিয়ক।